হেল্ল' গাইজ, আমি প্ৰাকৃতিকভাৱে চুলিখিনি কিদৰে ব্ৰাউন কালাৰ কৰিব পাৰোঁ সেয়ে লৈ আজি এটি ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকে সঁহাৰি দিব বুলি আশা কৰিলোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বহু বিৰতিৰ পিছত আজি মই পুনৰ আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। বহুদিন হ'ল মই কোনো চুলি আৰু ছালৰ নিজেও যতন লোৱা নাই, সেয়া আপোনালোকলৈ কোনো ভিডিঅ' আগবঢ়োৱা নাই। সেয়া ভাবিয়ে আজি মই চুলিত এটা ধুনীয়া নেচাৰেলভাৱে কেনেকৈ এটা সুন্দৰ ব্ৰাউন কালাৰ আনিব পাৰি সেয়ে লৈ ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই আদৰি ল'ব বুলি আশা কৰিলোঁ। আপোনালোকলৈ এটি অনুৰোধ, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব। আৰু যদি মোৰ ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিটো হেনা মই চুলিত লগাবৰ কাৰণে পেক তৈয়াৰ কৰিছোঁ সেইখিনিয়ে চুলিখিনি এটা ধুনীয়া ব্ৰাউন কালাৰ দিব, বাদামী ৰঙৰ হৈ পৰিব চুলিখিনি। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এই মিশ্ৰণটো কেনেকৈ প্ৰস্তুত কৰিছোঁ তাকে দেখুৱাওঁ। এয়া মই গেছ জ্বলাই চচপেন পাতি দি ইয়াত 2 গিলাচ পানী দি দিলোঁ সৰু গিলাচেৰে। এতিয়া ইয়াত মই যোগ কৰিম 3 চামুচ চাহপাত। চাহপাত চুলিৰ বাবে বহুত উপকাৰী। ই চুলিত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। চাহত এবিধ ফ্লেভোনয়েড নামৰ এণ্টিঅক্সিডেণ্ট থাকে যিয়ে চুলিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰি চাহত বিভিন্ন প্ৰকাৰৰ ভিটামিন, পটাছিয়াম, মেংগানিজ, জিংক আদি খনিজ পদাৰ্থ পোৱা যায়। এইখিনি মই 5 মিনিট সময়লৈকে উতলাম। যেতিয়ালৈকে এইখিনি কালাৰটো গাঢ় হৈ নুঠে তেতিয়ালৈকে উতলাই থাকিম। এয়া গাঢ় হৈ উঠিছে ধুনীয়াকৈ। এতিয়া ইয়াত যোগ কৰিম মই এপেকেট কফি। কফিও আমাৰ চুলিৰ কাৰণে বহুতেই উপকাৰী হয়। কফিত কেফাইন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে চুলিৰ গুৰি তেলেতীয়া ভাৱ আঁতৰাই উফিৰ সমস্যা নাইকিয়া কৰে। ই ভিতৰৰ পৰা চুলিৰ জিলিকনি আনে আৰু মূৰৰ ছালত কলাজেন বৃদ্ধি কৰে। আৰু চুলিত যিটো আমাৰ ব্ৰাউন কালাৰ হ'ব, এই ব্ৰাউন কালাৰটো এই কফিয়ে অনাত সহায় কৰিব। চুলিকেইডাল দেখিবলৈ বহুতেই ধুনীয়া হ'ব। মই 2 গিলাচ পানী দিছিলোঁ, সেই 2 গিলাচ পানীৰ যাতে শুহি গৈ এগিলাচ হয় সিমানখিনি সময়লৈকে মই উতলাই থাকিম। এয়া মোটামুটি হৈয়ে গৈছে। এতিয়া গেছটো অফ কৰি মই ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া ঠাণ্ডা হোৱাত এতিয়া মই ছেকনেৰী এটা বাতিত ছেকি লৈছোঁ। এতিয়া ইয়াত যোগ কৰিম মই আমলখিৰ গুড়ি। এয়া অৰ্গেনিক আমলখিৰ গুড়ি হয়। মই ইয়াত 2 চামুচ দি দিম। আমলখিও আমাৰ চুলিৰ কাৰণে বহুত ভাল। আমলখিত প্ৰচুৰ পৰিমাণে যিহেতু ভিটামিন চি, এণ্টিঅক্সিডেণ্ট, ফ্লেভোনয়েডছ যুক্ত আমলখি চুলিৰ বাবে অতি উপকাৰী। আমলখিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলি ঘন গাঢ় কৰে, অকল্পকতা, চুলিৰ সমস্যা আদিও দূৰ কৰে। এতিয়া ইয়াত মই দি দিম হেনা। হেনাখিনি মোৰ চুলিৰ চাইজ অনুপাতে লৈছোঁ। আপোনালোকৰ চুলি যিমানখিনি দীঘল হয় সিমানখিনি যিমানখিনি লাগে সিমানখিনিলৈকে আপোনালোকে হেনাখিনি প্ৰস্তুত কৰি লৈ চুলিত এপ্লাই কৰিব। এতিয়া মই মোৰ জোখৰ অনুপাতে মই হেনাখিনি লৈ লৈছোঁ। এয়া ধুনীয়াকৈ ফেটি দিছোঁ। এতিয়া এইখিনি ফেটা হৈয়ে গ'ল মোটামুটি। এতিয়া এইখিনি মই ধুনীয়াকৈ ঢাকনি লগাই গোটেই ৰাতিটো এনেকৈ থৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে যদি মোক কিবা জানিবলগীয়া থাকে বা কিবা ভুল হয় আপোনালোকে শুধৰাই দিলে মই সঁচাই ভাল লাগিব। এয়া ফেটি লোৱা হৈ গ'ল। এতিয়া ঢাকনি লগাই গোটেই ৰাতিৰ কাৰণে থৈ দিছোঁ। এয়া ৰাতিপুৱালৈ এতিয়া মই হেনাটো চুলিত এপ্লাই কৰিম। দেখিছে ইয়াৰ কালাৰটো কিমান ধুনীয়া হৈছে। গোটেই ৰাতিটো যদি এনেকৈ থোৱা যায় ইয়াৰ ৰংটো ধুনীয়া হৈ উঠে আৰু চুলিৰ ৰংটো সুন্দৰ হ'ব। চুলিত ধুনীয়াকৈ কালাৰটো লাগি উঠিব। সেয়া ৰাতি তিয়াই থ'লে বেছি ভাল হয়। এই পেকটোৱে চুলিৰ বহুত সমস্যা সমাধান কৰিব। আপোনালোকেও এবাৰ চুলিত এনেকৈ এপ্লাই কৰি চাবচোন। লগাম তাৰ কাৰণে লৈ গৈছোঁ এপাত গ্লভছ পিন্ধি, আৰু এখন নাই ফাটি গৈছে সেইকাৰণে ইয়াত মই বান্ধি লওঁ পলিথিন এটা। চুলিখিনি ধুনীয়াকৈ এনেকৈ ফালি লৈছোঁ। এতিয়া মই হেনাখিনি গুৰিৰ পৰা আগলৈকে ধুনীয়াকৈ এনেকৈ লগাই দিম। চুলিখিনি সৰু সৰুকৈ কমকৈ ফালি ল'ম। তেতিয়া হেনাখিনি গুৰিৰ পৰা আগলৈকে ধুনীয়াকৈ লাগিব, ভিতৰলৈকে সোমাই যাব ইয়াৰে ৰসখিনি। তেতিয়াহে আমাৰ চুলিৰ
যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক নাইকিয়া হ'ব। এয়া মোৰ হেনা লগোৱা হৈয়ে গ'ল। মই হেনা লগোৱাটো একেবাৰে খৰতকীয়া কৰিছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হয়, আপোনালোকে আমনি পাব পাৰে। এয়া দেখিছে মই কেনেকৈ লগাইছোঁ। এনেকৈ হেনা লগালে চুলিৰ বহুত সমস্যাৰ সমাধান হয়। এয়া মোৰ হেনা লগোৱা হৈ গ'ল। এতিয়া মই এটা ধুনীয়াকৈ খোপা বান্ধি থৈ পলিথিন এটা লগাই 3 ঘণ্টাৰ কাৰণে এনেকৈ এৰি দিম। এই 3 ঘণ্টাৰ পিছত মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, আৰু চুলিখিনিৰ শ্বাইনিং কেনেকুৱা হয় সেয়াও দেখিবলৈ পাব ভিডিঅ'টো শেষত। চুলিখিনি মই অকল পৰিষ্কাৰ পানীৰে ধুই আহিছোঁ, শ্বেম্পু কৰা নাই। শ্বেম্পু কৰিলে কালাৰটো আজি গুচি যাব। প্ৰথম দিনা হেনা কৰিলে শ্বেম্পু কৰিব নালাগে, কালাৰটো গুচি যায়। এয়া আপোনালোকে দেখিবলৈ পাইছে চুলিখিনি কিমান ধুনীয়া ব্ৰাউন কালাৰ হৈ উঠিছে। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। এই তেলটো লগাই চুলিত লগাই থৈ দিম গোটেই ৰাতি, ৰাতিপুৱা শ্বেম্পু কৰি ধুনীয়াকৈ ধুই দিম। এই তেলটো মই ঘৰতে প্ৰস্তুত কৰিছোঁ, নাৰিকল তেল, আৰু ইয়াত কিবাকিবি মিক্স কৰি কিনে তেলটো বনাইছোঁ। যদি আপোনালোকে জানিব বিচাৰে এই তেল কেনেকৈ প্ৰস্তুত কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে জনাব, নিশ্চয় মই আপোনালোকক কেনেকৈ প্ৰস্তুত কৰোঁ ভিডিঅ'টো আগবঢ়াম। এই তেলটো চুলি পকাৰ কাৰণে মহা ঔষধ হয়। ৰাতি লগাই থৈ অলপ সময় মালিচ কৰি ৰাতিপুৱা শ্বেম্পু কৰি ধুই দিব লাগে। এই তেলটোৱে চুলি সৰাও বন্ধ কৰি দিয়ে আৰু চুলিৰ গুৰিবিলাক মজবুত কৰে। আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে নিশ্চয় কমেণ্ট বক্সত জনাব, আৰু মোৰ ভুল হ'লে শুধৰাই দিব, মোৰো ভাল লাগিব। আজিলৈ সামৰিছোঁ, পুনৰ নতুন এটি ভিডিঅ' লৈ অহাৰ আশাৰে। নমস্কাৰ।